গাইজ কি খবৰ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ আজি মোৰ চাইকেলখন আনিব গৈছোঁ খঙিয়াৰ পৰা য'ত ফাংচন হৈছে ন মেলা ফাংচন তাৰমানে মই প্ৰথম দিনাখন গৈছিলোঁ দেই চাবলৈ তাত পঞ্চাৰ হৈ থাকিলে চাইকেলখন তাৰমানে গৈ পালোঁগৈ আহোঁতে চাইছোঁ পঞ্চাৰ চাইকেলখন তাতে লগৰ এটা ঘৰত থৈ দিছোঁ চাইকেলখন এইবিলাক আনিব গৈছোঁ কিবা এটা কৰি দিয়া আজি চাব যাম আজি ভিডিঅ' বনাম দেখাম ফাংচনৰ কি হেৰি কৰোঁ আপোনালোকে চাব আজি এতিয়া গৈ আছোঁ আমি এইফালে আছে এইফালে পিছফালে আছে কোনোবা এতিয়া আমি গৈ থাকোঁ ব'লক আপোনালোকক দেখাই আছোঁ আমি গৈ আছোঁ পোৱাগৈ নাই এইফালে চাব দেই জুবিন দাক চাব দেই এইফালে এইটো ওপৰত এইফালে চাই লওক বেছি মই চাইকেল ল'ম আহিম গৈ এইফালে চাই লওক কেনেকুৱা মজাকৈ ৰাখিছে এতিয়া আমি গৈ থাকোঁ মই চাইকেলখন আনিব গৈছোঁ সেইকাৰণে সোনকালে আহিলোঁ আকৌ ৰাতিকৈ আহিম ভিডিঅ' বনাম এই বিষাইছে দেই না বহিব আৰাম কষ্ট হৈছে গাইজ বহিব কষ্ট হৈছে কি কবি আৰু তেনেকুৱা আৰু পামগৈ বেছি দূৰ নাই গৈ থাকোঁ ব'লক এতিয়া ঘূৰি ফুৰিছোঁ এইবিলাক আকৌ এই কি ভালটো কওঁ এইফালে নাই ভাল এই তেনেকুৱা ৰাতি কি পাম না ৰাতি কি খুলিব লাগিলে চাই লওক ঠিক নাই এতিয়া আমি এনে ঘূৰি 1 2 3 কম জয়া এখন ক'ব সকলোৱে ভিডিঅ' ডিটেক্ট কৰোঁ ঠিক আছে পুনৰবাৰ কৈছোঁ ইউটিউবত ভিডিঅ' বনাই নেকি কিমান ছাবস্ক্ৰাইবাৰ কিমান ইউটিউবাৰ নেকি 45 এইটো যে খালি ফটো মাৰি এই জয়যাত্ৰা অব্যাহত থাকক আমি 45 না কিমান দিয়া যথেষ্টখিনি ভুল কেতি হৈ যাব পাৰে তাৰ বাবে ক্ষমা দিনত পুনৰ চেষ্টা কৰি বেয়া লাগলে ভাল ভিডিঅ' দিব কাৰণে আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ অন্য এটা ভিডিঅ'ত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ চুপ বিদায় আৰু প্ৰায় ভিডিঅ'টো শেষ কৰোঁ জয়া অসমে সকলোৱে একেলগে ক'ব লাগিব 1 2 3 জয় শ্ৰীৰাম কিবা কৈ দিয়া টেঙাখাটৰ এই যি ঐতিহাসিক সমল আছে আৰু ইয়াৰ কলা প্ৰায় 1700 শতিকাৰ খনিকৰ পুথি গতিকে গোটেইখিনি খুব সুন্দৰকৈ ভিডিঅ' কৰিলোঁ আমাৰ লগৰখিনি জানে ছুটি আছে জানে আপোনালোকে ৰাতি আহিলে টিকেট কাটিব লাগিব ৰাস্তা বিচাৰি এইফালে চাওক ক'ত ৰাস্তা বিচাৰি টিকেট নেকাটেতো মনে অলপ সোমাই আহিব ৰাস্তা বিচাৰি এইফালে এতিয়া আমি এতিয়া যামেই চাইকেলখন লৈ যাম পঞ্চাৰ হৈছে টেঙাখন মাৰি ল'মগৈ তাৰপিছত আকৌ আহিম চাব এইফালে এখন স্কুল সেইফালে হৈ আহিছে কিবা ক'বা ৰাস্তা বিচাৰি হয় নাই ৰাতি এইফালে ৰাস্তা য'ত ত'ত বিচাৰি ঐ ৰাস্তা বিচাৰি তাৰমানে ৰাতি টিকেট কাটিব লাগিবতো বেচেৰাটো পইচা নাই হয় নাই ঐ কিবা এটা কৈ দিয়া পইচা নাই নেকি এতিয়া অলপ দেৰি ভিডিঅ'টো চাই থাকক এতিয়া চাইকেলখন লৈ এইফালে চাই লওক চাইকেলখন পঞ্চাৰ হৈছিলেতো ঠিক কৰিলোঁ এইফালে গৈ আছোঁ এইফালে ঘৰলৈ যাম টেঙাত গৈ কিনে পঞ্চাৰ মাৰিমগৈ ঘৰলৈ যাম জেকেট পিন্ধি চিধা ইয়ালৈ আহিম ন অলপ দেৰিকৈ এতিয়া আমি ওলাই আহিলোঁ এইফালে আছে লোকেশ্বৰ এতিয়া আমি গৈ আছোঁ আৰু বোলে টিংকু বিচৰ আগত গৈ আছে পিছত আহি আছে কেইটামান এতিয়া ব'লক গৈ থাকোঁ তাতে লগ পাইছোঁ একেবাৰে ব'লক পাই গ'লে টিকেট কাটিব লাগিব আমি টিকেট কাটিব লাগিব
আমাৰ গোপালন সোমাই গ'লো মই 1 লিটাৰ মোক বেলেগে সোমাই দিলে 10% তাৰমানে 100 গ্ৰাম তেল লগৰকেইটা আমি মাৰ সোমাই সেইকেইটা চাউলৰ পৰা ওলোৱা কুঁহিয়াৰৰ পৰা ওলোৱা গোমধানৰ পৰা ওলোৱা তেল এটেমিটে মিক্স কৰি গাড়ীবিলাক চলাই আছে গোটেই ভাৰতবৰ্ষ ৰাস্তাটো চাক কি হ'ব বান্দনা ৰাস্তা কিবা ক'বা মেটেকানো চফা কৰ কিবা ক'বা কি হ'ব আপুনি কৈছে যেতিয়া এই কি খবৰ বহুত দিন লাগি গ'লে কেনেকুৱা খবৰ কেনেকুৱা একদম বঢ়িয়া কি আমাৰ ল'ৰানো কি কাম টিংকু কিবা এটা ক'বা টিংকু কিবা এটা ক'বা মই প্ৰথম দিনাখন আহিলোঁ ছেকেণ্ড দিনাখন আহিলোঁ আজি লাষ্ট দিনাখন আহিছোঁ আজি মানুহ হৈছে ন অলপ কিবা ক'বা ৰাস্তাটো বনাই দিয়ক তই জানিবি কৈ ঋষি বৰুৱা আকাশ দেৱী কৃষ্ণৰাজ মিঠুজিত গোপাল কাশ্যপ মই সৰুৱে চাইছোঁ বয়সত সৰুৱে কৰি আমি কিবা এটা খাব লৈছোঁ হয় নাই কি খাম যে কৈতা গাহৰি আমি ইমান ধনী নহয়তো অকল এহালিঙে খুজিছোঁ 3টা খাম খাই লওঁ আপোনালোকক দেখাইছোঁ আপোনালোকে চাওক আগত কেইপিচ পালোঁ ক'বা 3টাই 3 পিচ কেনে লাগিলে খাই কেইপিচ ভাঙা পেলা 100 টকাত 3 পিচ 3 আজি কোন গা কোন আহিব চিংগাৰ কোন আহিব ঐ খাব ৰখিছোঁ খাই লওঁ তাৰপিছত লগ পাইছোঁ এতিয়া ৰুটি চুটি খাই দিলোঁ এতিয়া জেলেপি খাম জেলেপি ভোক লাগি আছিলে সেইকাৰণে খাই দিলোঁ এতিয়া জেলেপি খাম আমি জেলেপি খাই লওঁ তাৰপিছত লগ পাইছোঁ এইবিলাক চাই লওক গাই আছে কালি ভিডিঅ'টা সময় নহ'ল আমনি লাগিলে ভাগৰ লাগিলে সেইকাৰণে আজি অলপ ষ্টাৰ্ট কৰিছোঁ আজি মেজিক হৈ ফালিব আহিছোঁ মেজিক হৈ ফালিব আহিছোঁ আমি খৰি বিচাৰি ফুৰিছোঁ মেজিক হৈ বেজে এইফালে চাইডে টিংকু কিবা ক'বা এই নকয় খৰি ফালিছে বিয়া হেৰি